হেল্ল' ঐ চেপা তই শুনিছনে? হেল্ল' হেল্ল' ঐ চেপা তই আমাৰ ঘৰলৈ আহিবিচোন। তোৰ লগত কথা এটা পাতিবলৈ আছে। 31 ডিচেম্বৰ পিকনিক এটা কৰিব লাগিব, তই আহিবিচোন ৰাতিকে। তামাম জমিব, তই আহিবিচোন দেই। কথা আলোচনা কৰিম, তই আহিবি। তামাম জমিব বাপেকে, ভাল পাৰ্টি কৰিম। আমি 4-5টা মানহে হ'ম মানুহ। বৰ ধুনীয়া হ'ব। আৰু কি খাম তাত? ব্ৰইলাৰ চুঙাত দিম, আৰু গাহৰি পাতত দিম, আৰু কি দিম, লোকেল মুৰ্গী খৰিকাত দি খাম। ভাল হ'ব। তাৰ লগত আজি সেইকেইটা আলোচনা কৰিব লাগিব। আৰু তোমাৰ বটলটো লগত আছেই। মাল কেইটা যাব ঠিক নাই, ঠিকছে খাম নহয় বাপেকে, বমি কৰি যোৱাকে খাম। ঐ ভোমোৰা, কি কৰিছ? মই আহিলো, ক কেলে মাতিছিলি এতিয়া? চেপা তই পালিহি, বহি আহ, দুইটা তাকে কথাটো পাতি লওঁ। ভোমোৰা, কেলে মাতিছিলি ক, জল্দি ক। মই মাৰ লগত এঠাইলৈ যাব লাগে। বৌৱানী ঘৰলৈ যায় বোলে হেনো, কিবা 31 ডিচেম্বৰ পাৰ্টি কৰিব। তাত বোলে কিবা আলোচনা কৰিব মাহঁতে। মই মাক থৈ আহিব লাগে নে মাক থৈ আহোঁ নে লৈ আহোঁ নাজানো, মোৰ লগত যাব লাগে আৰু মাৰ লগত। 31 ডিচেম্বৰ দিনা আমিও পাৰ্টি এটা কৰোঁ। তই মই আছোৱেই, আৰু ইফালে তই হেৰিয়ক খবৰ দিবি, তোৰ লগৰ কোনোবা কাৰোবাক কবি, আৰু এইপিনে মই নিগনিক ক'ম। তাৰপা আৰু মোৰ তেনেকৈ বাৰু নাই, তই যাক যেনেকৈ পাৰ কবি। 5টামান মানুহ হ'লে হ'ল, বেছি নালাগে। আমি ভালকৈ পাৰ্টি এটা কৰোঁ, একদম বমি কৰি যোৱাকৈ মাল খাম বাপেকে। আৰু হেৰি নহয়, মই ভাবি থৈছিলোঁ এইটো কি আছিলে, ব্ৰইলাৰ চুঙাত দিম বুলি ভাবিছিলোঁ। তাৰপা আৰু এইটো কি আছিলে, এইটো গাহৰি পাতত দি খাম বুলি ভাবিছিলোঁ। তাৰপা আৰু হেৰিতে লোকেল চিকেনটো, লোকেল মুৰ্গীটো হেৰি কৰিম, খৰিকাত দি খাম। হেৰি কৰিবিচোন তই, কথাটো ভাবি চাবি আৰু তেহেঁতকো কবি। ইমান সোপা যে মাংস একেবাৰে হিচাপ লৈছ, ইমান সোপা খাবলৈ পইচা ক'ত পাবি ঐ? মৰা, মোৰ হ'লে পইচা নাই আকৌ দেই ইমান। ঐ, মোৰ গুৰিত পইচা অলপমান আছে। মই দেউতাই চুঙা এটা আছিলে, দেউতাৰ চুঙাটো কাটি থৈছোঁ, তাত 500 টকা এটা ওলাইছে। আৰু হেৰি তয়ো 500মান গোটাবি। তাৰপা তেহেঁতৰ পৰা 500 যদি হৈ যায়, আমাৰ ধুনীয়া খানাটো হৈ যাব। 500কে 5টা মানুহ যদি হৈ যায়, আমাৰ 2500 টকা হৈ যাব। ধুনীয়াকৈ হৈ যাব পাৰ্টিটো, চিন্তাই নকৰিবি। তই গোটাবিচোন বাৰু। হ'ব দে, এতিয়া মোৰ দেৰি হৈছে, মই মাক থৈ আহোঁ। তাৰপা তোৰ লগত আকৌ মই পাতিম। হ'ব, তই যা এতিয়া। তাৰপিছত তই আকৌ এপাক আহিবি মোৰ ওচৰলৈ দেই। ভোমোৰা, তই কি আলোচনা কৰি আছিলি চেপাৰ লগত? ক'ত খানা খাবলৈ যা? তোক মই খানা খুৱাম দেউতা, আমি 31 ডিচেম্বৰ দিনা খানা খোৱাৰ কথাহে পাতিছিলোঁ, মই কিবা হেৰিয়ৰ লগত, চেপাৰ লগত। আপুনিনো কি শুনিলে? নহয়, খানা খাবলৈ যোৱাটো বাৰু তই ঠিকেই কৈছ, কিন্তু হেৰি নহয়, আকৌ লগত যে কিবা বমি খোৱা কথা শুনিলোঁ, সেইটো কি কথা ক'লি আকৌ তই? নহয় মাংস ভাতবোৰ যদি ভাল নহয়, তো বমি কৰিব লাগিবই, খাই ন। সেইকাৰণে ভালকে সিজোৱা কথা কৈছিলোঁ আকৌ মই তাক, চেপাক। দেউতা কি হ'ল ক? দেউতা, দাদাহঁতে যে ক'ৰবাত মাল খাই বমি খোৱাৰ কথা পাতি আছে। 31 ডিচেম্বৰ খানা খাব হেনো, আৰু মাল খাব হেনো ঠিকছে, আৰু কিবা কিবি খোৱাৰ কথা পাতি আছে, আৰু বমি কৰিব হেনো খুমতে খাই মেলি। তাৰপৰা হেৰি নহয়, এই আপোনাৰ যে চুঙাটো দাদাই কাটি পইচা উলিয়াই থৈ দিছে বোলে 500 টকা। হেৰিয়া পিতেক মাল খাই বমি কৰাৰ কথা কৈছ? তোক মই খানা খাবলৈ দিম। তোক মই এতিয়া দিছোঁ চাট, মই দিছোঁ। মই আনোগে টাঙনডাল। ফুচকি, তইনো কেলে কৰি দি দিছা? তই সঁচাকৈ বৰ কিবা ধৰণৰ ছোৱালী দেই। আমি যেনে তেনে খানাটো উলিয়াইছিলোঁ, চেচ আৰু এতিয়া খানা খাবলৈ নিদিয়ে নহয়, চেচ গ'ল আৰু খানা। তই যদি 500 টকা 200 টকা এটা মোক দিলিহেঁতেন নহয়, মইতো দেউতাক তেতিয়া নকলোহেঁতেন। তইতো অকল 500 টকাটো নিজে খোৱাৰ কথাহে কৈছিলি, মই সেইকাৰণে কৈ দিলোঁ। এতিয়া যে 500 টকাটো তৌ নেপা ময়ো নেপা, সেইটো গম পাইছ নাই? তাতে মোৰ উঠিলে পিঠিত কোবহে পৰিব এতিয়া চাগে। মোৰ ভয়হে লাগিছে, মই ক'ৰবালৈ যাওঁগে দেই। তই যদি মোক সেইটো কথাকে মনে মনে ক'লিহেঁতেন, 200 টকা দে নহ'লে দেউতাক লগাই দিম বুলি, তেতিয়া মই দি দিলোহেঁতেন নহয়। তই সঁচাকৈ মই কিবা ধৰণৰ ছোৱালী দেই। তোকো খাবলৈ নিদিওঁ, তোৰ কথাও লগাম মই দেউতাৰ আগত। ভোমোৰা, বাপেৰক দেখিছিল নি? ক'লৈ গ'ল জানো, বিচাৰি পোৱা নাই। আছে ঘৰতে, ইয়ালৈ আহিছিলে অলপ আগত, মই ৰুমতে লগ পাইছিলোঁ। এতিয়া ক'লৈ গ'ল নাজানো। মা, দেউতাকনো কেলৈ বিচাৰি ফুৰিছা? যাৰিম মই আজি, বিচাৰি ফুৰিছোঁ, পোৱা নাই। হেল্ল' চেপা, আমাৰ খানা কেঞ্চেল। আমাক ফুচকিয়ে চব লগাই দিলে আকৌ দেউতা। চুঙাৰ পৰা সেই পইচা কেইটা যে কাটিছিলোঁ, সেইকেইটাও লৈ ল'লে। মোক এতিয়া একদম মাধমাৰ দিবলৈহে বাকী আৰু, দিবহি এতিয়া। মই সেই ক'ৰবাত লুকাইহে থাকোঁগৈ। আহোঁ দেই, বাদ দে, থ আৰু, খানা কেঞ্চেল।